নমস্কাৰ, মই দিলৱাৰ হুছেইন আৰু আপোনালোকে চাই আছে DS24 আছাম। কৰ্ণাটকৰ হিজাব বিতৰ্কত এইবাৰ প্ৰৱেশ কৰিলে শান্তিৰ নোবেল বিজয়ী মালালা ইউছুফজাইৰ। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগে বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষা অনুষ্ঠানত প্ৰৱেশ বাধা দিয়া কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সংঘাত সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষা অনুষ্ঠানসমূহ 3 দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে। এই মুহূৰ্তত দিবলৈ লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। কৰ্ণাটকৰ এই ঘটনা সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছতে এই বিষয়টোত জঁপিয়াই পৰিছে মালালা। তেওঁ ছাত্ৰীসকলৰ হিজাব পৰিধান কৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে মুছলমান ছোৱালীসকলে হিজাব পিন্ধি বিদ্যালয়লৈ যোৱাত বাধা দিয়াটো ভয়ংকৰ কথা। মালালা টুইট কৰি কৈছে, কম বেছি পৰিমাণে কাপোৰ পিন্ধাৰ বাবে মহিলাসকলক অপমান কৰা হয়। ভাৰতীয় নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।